এখন হাতত ধুনুক লৈছোঁ আৰু এখন হাতত মোবাইল, সেইটো কাৰণে ভালকৈ মানে ভিডিঅ'টো কৰিব পৰা নাই। আৰু যে ট্ৰেইনত উঠিব লাগিলে মানে এফালে খোজকাঢ়িব লাগিব ইমানখিনি, সেইটো কথা কেতিয়াও মই ভবা নাছিলোঁ, নাজানো, আৰু এতিয়াৰ পৰা জানিলোঁ বাৰু। তাৰপিছত কান্ধত এটা বেগো আছে, সেইকাৰণে অলপ কষ্ট হৈছে বাৰু, নোহোৱা নহয়। তথাপিও যিহেতু বেলেগক দেখিছোঁ মানে ইমান কষ্ট কৰি ইমানকেইটা বেগ কান্ধত লৈ এনেকৈ খোজকাঢ়ি আহিছে, চ' সিহঁতৰ লগতে ময়ো মানে আহিবলৈ অলপ চেষ্টা কৰিছোঁ, আৰু এখেতসকলো আছে যিহেতু। তাৰপিছত আৰু আহি আছোঁ তেনেকৈ, আৰু এয়া তলফালে ভিডিঅ' কৰিলোঁ অকণমান। আৰু এইবিলাক জীৱনৰ মানে একোটা অভিজ্ঞতা আগলৈ মানে শিকি থৈ দিলোঁ, আৰু কেতিয়াবা যাব লাগিলে ক'ৰবাত যাবলগীয়া নহয়েই বাৰু, তথাপি যদি যাবলগীয়া হয় তেতিয়া মানে এতিয়া যিদৰে মানে ইফালে চাইছোঁ সিফালে চাইছোঁ বা বেলেগৰ ফালে অলপ চাবলগীয়া হৈছে, বেলেগৰ মুখৰ ফালে, সেইটো মানে তেতিয়া নহয় আৰু। ফাইনেলি আহি পালোৱেই বাৰু, আৰু অকণমান আছে কিবা ৱেইট কৰি আছোঁ আমি। ইয়াত আছে ধুনু 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 ধুনু, চাওকচোন চাৰিওফালৰ পৰিৱেশ। ইফালে এখন ট্ৰেইন ৰখা আছে, ইফালে এখন, মাজত আমি, আৰু এইপিনে আমি আহিছোঁ এই কেইটা চিৰিৰে। ট্ৰেইনত উঠিলোঁ, এতিয়া যাবলৈ লৈছে ট্ৰেইনখন। এই সৰু ছোৱালীজনীয়ে ইমান ধুনীয়া ডান্স দেখালে, ভাল লাগিলে। আমি ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'লে, একেবাৰে আজি ভিডিঅ' কৰিছোঁ। আৰু মানে কি আৰু বহুত কাম আছিলে মানে, সেইবিলাক কৰিলোঁ। আহি পাই আৰু ৰেষ্ট নাই, ড্ৰেছ পাতি একো চেঞ্জ কৰা নাই, তেনেকৈয়ে একে ৰুম চুম চাফা কৰিহে মানে ফ্ৰেছ হৈ ড্ৰেছ পাতি মানে চেঞ্জ কৰিছোঁ, আৰু তেনেকুৱা আৰু বহুত ভাগৰ লাগিলে। তাৰপিছত ভিডিঅ' কৰা নহ'ল আৰু সেইটো কাৰণে। আৰু এওঁ হৈছে এখেতৰ আইতা, আমি নানী বুলি কওঁ, আৰু মানে নানী অহাৰ কাৰণে ভিডিঅ'টো মানে কৰা নিচিনা হ'লে আজি, নহ'লে হয়তো থাকি গ'ল হয় কিজানি আজিও। তাৰপিছত নানীৰ লগত এনেই অলপ ধেমালি কৰিলোঁ, আৰু সাঁচি ৰাখিলোঁ আৰু এনেকুৱা মুহূৰ্তবোৰ, যাতে দিয়কচোন আজিকালি মানুহৰতো ভৰসাই নাই কোনো, এই আছে এই নাই, সেইকাৰণে ৰাখি থৈ দিলোঁ, যাতে পিছলৈ আৰু চাব মন গ'লে চাব পাৰোঁ। আৰু মই ভাবোঁ এনেদৰে মানে সকলোৱে নিজৰ নানীয়েক মানে আইতাক নহ'লে ককা দেউতা যদি আছে কাৰোবাৰ, তেনেহ'লে তেনেকৈ মোবাইলত সাঁচি ৰাখিব লাগে। আজিকালি যিহেতু আৰু এণ্ড্ৰইড ফোন ওলাইছে, চবৰে হাতে হাতে আছে, গতিকে ভিডিঅ' নহ'লেও ফটোটো ৰাখিব পাৰি কমচে কম। আৰু সেয়ে ময়ো তেনেকৈ মানে ৰাখিলোঁ আৰু আইতাৰ সৈতে। আৰু যিটো আমাৰ আইতা, তেখেতৰতো আৰু ৰখা নহ'লে, মানে এনেকৈ কৰা নহ'ল ভিডিঅ'টো, সেইকাৰণে তেখেতৰ পিছত দিছোঁ, আৰু যেতিয়া মানে তেখেত ঢুকাইছিলে তেতিয়াহে মানে ভিডিঅ'টো আপলোড কৰিছিলোঁ। আৰু মানে যিটো ভিডিঅ' কৰিছিলোঁ সেই ভিডিঅ'টো এনেকুৱাকৈ কৰিছিলোঁ আইতাই গম নাপায়, তেনেকৈ মানে ভিডিঅ' কৰি আপলোড দিছিলোঁ। আৰু যিসকলে চাইছে তেওঁলোকে বাৰু জানিব এইবিলাক যে কিমান এটা মধুৰ মুহূৰ্ত, আইতাৰ লগত মানে এনেকৈ কথা পাতি আছোঁ, ভাল লাগিছে, আৰু সেইটো কাৰণে মানে সাঁচি ৰাখিলোঁ। আইতা আমাৰ মাজত সদায় থাকক, এইটো আল্লাহৰ ওচৰত দোৱা থাকিল। আৰু আইতাক মই এতিয়া গান গাবলৈ কৈ আছিলোঁ, সেইকাৰণে এতিয়া তেওঁ গান গাব এটা। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব, যাতে আহি থকা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু আগলৈ ভিডিঅ' চাই থাকিব পাৰে। মাতটো বেয়া হৈছে নে? একো নহয় দে। বৰ ঘৰ ঘূৰণি আনি মাইনা ওলালি কাৰ ঘৰে,
মাতটো বেয়া হৈছে আলি দিনা যাবা আলি মই আন কথা হৈ দিনা যাবা বোকা মাৰে গিয়া জিয়া সুধিবা নাযাবি পাতায়া জ্বলি থকা পিছে দেখোন মাৰে টকা ছোৱালী বিয়া দিছে আগফাল ঘূৰণি গাখীনি তামোলি পাছফাল ঘূৰণি পাণ বৰ ঘৰ ঘূৰণি মাইনা আজি ওলালি কাৰ ঘৰে আজি ওলালি কাৰ ঘৰে নাল নহা বিচনী বতাহতে ঘূৰে চিৰি নহ'ব লাগিলে ৰাস্তাই ৰাস্তাই ঘূৰে শুনিছা মোৰ মাতটো বেয়া হৈছে দে আৰু আছে আৰু আছে এতিয়া নানীয়ে গীত শুনালে আপোনালোকে শুনি কেনেকুৱা পালে সেইটো জনাব আৰু আগতে নানীয়ে বহুত গীত শুনাইছিলে আমাক আমি যেতিয়া বিয়া হৈ আহিছোঁ কিন্তু এতিয়া বহুতখিনি পাহৰি গৈছে হয়তো তেওঁ সেইকাৰণে এইকেইটাই শুনালে মাত্ৰ বেছি সোমাই দিয়া লাজে লাগিলে এইটো হয় এইটো লৈ যাব তই এখন চিচা ভৰে এখন চিচা দিছোঁ দিম ৰ এখেতে নানীৰ কাৰণে কিবা অলপ আনিছিলে তাকে নানীক দি দিলোঁ মই এশ আঞ্জা ৰান্ধি দিছিলোঁ যেন তুমি এটা ইচ্ছা কৰি থাকা এতিয়া পিছে আমাকো একবাৰ খুৱাব পাৰিলে ভালে হ'ল হয় তেতিয়া মই ফালে আহিছিলোঁ এতিয়া নৰো বাপে এতিয়া নৰো নেকি তোৰতে দিলি খাওঁ মই নিদিলি চাওঁ এই যেন তুমি একে খলি থাকা মই একদিন আঞ্জা ৰান্ধিছিলোঁ এতিয়াও খলি থাকা যে মই আঞ্জা ৰান্ধিছিলোঁ কোমোৰা আঞ্জা কি চিকা লাগে আজিলৈ ইমানতে এৰিছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম বুলি আশা থাকিল ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ